নমস্কাৰ, মই পাপৰি আপোনালোকক মোৰ আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত মই আপোনালোকক দেখাম প্ৰিন্সেছ কাট ব্লাউজ কেনেকৈ চিলাই কৰিলোঁ আৰু কি ডিজাইন দিলোঁ। আগৰ ভিডিঅ'টোত মই আপোনালোকক দেখাইছিলোঁ প্ৰিন্সেছ কাট ব্লাউজ কাটিং কেনেকৈ কৰা হয়। আহক আজিৰ ভিডিঅ'টোলৈ মই আগবাঢ়োঁ। মোৰ ভিডিঅ'টো চাই যদি ভাল লাগে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আহক আজিৰ ভিডিঅ'টোলৈ আগবাঢ়োঁ। প্ৰথমে মই কাপোৰখিনি এনেকৈ লৈ লৈছোঁ। তলৰ কাপোৰটো এনেকৈ তলত আৰু ওপৰৰ শুদ্ধ কাপোৰটো শুদ্ধকৈ লৈ তাৰ তলত তলৰ কাপোৰটোকো লগাই লৈছোঁ। এনেকৈ সমানকৈ লগাই ল'ব লাগিব। এনেকৈ মুখামুখিকৈ লৈ পেলাই সমানকৈ লৈ তাৰ পাছত চিলাই কৰিব লাগিব। উল্টা ছাইড কৰি লৈ পেলাই মই চিলাই কৰিছোঁ। সেইফালেদি এনেকৈ চিলাই কৰি যাব লাগিব। কাষে কাষে দুইখন কাপোৰৰ কাষে কাষে চিলাইটো কৰি যাব লাগিব, যাতে দুইখন কাপোৰ লগ লাগি যায়। এনেদৰে মই চিলাই কৰি লৈছোঁ। কাষে কাষে এনেকৈ চিলাই কৰি ল'লে দুইখন কাপোৰ লাগি যাব। এক্সট্ৰা থকা সূতাবোৰ কাটি ল'ব লাগে, তেতিয়া ভাল হয়। তাৰপিছত মই হাতকেইটা লৈছোঁ। হাতৰ কাপোৰকেইটাকো তেনেকৈ তলত তলৰ কাপোৰটো ওপৰত ওপৰৰ কাপোৰটো দি ল'ব লাগে। হাতকেইটা প্ৰথমে এনেকৈ ওলোটাকৈ দি লৈ পেলাই মাজত চিলনিটো মাৰি পিছত উভোটা কৰি দিব লাগে। আপোনালোকে চাই থাকক। মই যেনেদৰে চিলাই কৰিছোঁ তেনেদৰে চিলাই কৰিলে আপোনালোকৰ সুবিধা হ'ব। আৰু এনেদৰে চিলাই কৰিলে চিলনিটো ধুনীয়াকৈ হয়। তাৰপাছত এনেকৈ দুটা ছাইডেদি চিলাই দিলে সমান হৈ যায়। এয়া চাওক, মোৰ হাতটো চিলোৱা হৈ গৈছে। এক্সট্ৰা থকা বাঢ়ি থকা কাপোৰখিনি মই কাটি দিম। তাৰপাছত মই এনেকৈ গোটেইখিনি কাপোৰ তলৰ কাপোৰ আৰু ওপৰৰ কাপোৰটো কাষে কাষে চিলনি মাৰি জইন কৰি লৈছোঁ। তাৰপিছত এতিয়া মই এই বুকুৰ কাপোৰকেইডোখৰ জইন কৰিম। এনেকৈ এইখিনি দি মই এইটুকুৰ লগত সেইটুকুত চিলাই কৰি দিম। এনেদৰে চাই থাকক আপোনালোকে। এনেদৰে মই চিলাই কৰিম। আগৰ চিলনিটোৰ পৰা অলপ ভিতৰ ফালেদি এই চিলাইটো মাৰিব লাগিব, দুইটুকুৰ কাপোৰ জইন কৰি পেলাই। দুইখন কাপোৰ সমান কৰি চিলনিটো কাষে কাষে ভিতৰ ফালেদি চিলাই কৰিব লাগিব। এয়া চাওক, মোৰ চিলাই কৰা হৈ গৈছে। কেনেকুৱা হৈছে চাওক। চিলনিটো কৰাৰ পিছত দুইটুকুৰ কাপোৰ জইন হয় বুকুৰ কাপোৰডোখৰ এনেকুৱা হ'ব। তাৰপাছতে মই পিঠিৰ ডিজাইনটো কাটি লৈছোঁ। ডিজাইনটো কেনেকুৱা লাগিছে আপোনালোকে জনাব মোক। এনেদৰে চিন দি লৈ পেলাই মই ডিজাইনটো কাটি লৈছোঁ। চিন দি লওঁতে আপোনালোকে ভালদৰে দি ল'ব। চিনে চিনে কাটি যাব। কাটোতে খুব সাৱধানে কাটিব লাগে। তাৰপাছত মই এতিয়া চিলাই কৰি ল'ম। মাজেদি মই এটা চিলাই কৰি ল'ম। চিলনিটো মই এইকাৰণে মাৰিম যাতে দুইখন কাপোৰ লৰচৰ নহয় আৰু ডিজাইনটো ভাল হয়। এয়া চাওক, মই মাজেদি এটা চিলনি মাৰি লৈছোঁ। এই চিলনিটো মই পিছত খুলি দিম। এনেদৰে চিলাই কৰি ল'লে দুইখন কাপোৰ ৰখি থাকে আৰু ডিজাইনটো তেতিয়া চিলাবলৈ ভাল হয়। তাৰপাছত এতিয়া মই ডিজাইনটো দুইখন কাপোৰৰ কাষে কাষে ডিজাইনটো কাটা নিচিনাকৈ সেইফালেদি এনেকৈ চিলনি মাৰিম। এনেদৰে মই চিলাই যাম। চিলাওঁতে খুব সাৱধান দুইখন কাপোৰ মিলাই মিলাই লাহে লাহে চিলনি মাৰিব লাগে। এনেদৰে
চিলাই মোৰ হৈ গৈছে। এতিয়া মই মাজৰ চিলনিটো খুলি দিম। তাৰ আগত মই এনেদৰে কাটি লৈছোঁ। এনেকৈ কাটি ল'লে কাপোৰটো উভতাই যেতিয়া চিলোৱা হ'ব তেতিয়া চিলাবলৈ ভাল হয়, কোচ খাই নাযায়। সেইকাৰণে মই এনেকৈ কাটি লৈছোঁ। মই গোটেই 1 আঙুলৰ কাষে কাষে মই জোখত মই এইখিনি কাটি লৈছোঁ। তাৰ পাছত মই তলৰ কাপোৰটো সেই ডিজাইনটোৰ ফুটাটো দি বাহিৰ ফালে উলিয়াই দিছোঁ, মানে উল্টা ছাইডলৈ উলিয়াই দিছোঁ। এনেদৰে উলিয়াই দিছোঁ চাওক। তাৰ পাছত মই এনেকৈ সমান কৰি ল'ম দুইটা ছাইডে কাপোৰখন। এনেকৈ কৰিলে চিলনিটো বাহিৰ ফালে ওলাই নাথাকে, ভিতৰত সোমাই যায়। তেতিয়া চিলাবলৈ ভাল হয়, দেখিবলৈও ভাল হয়। এতিয়া মই চিলনিটো আকৌ চিলাই ল'ম। ডিজাইনটো দুইটুকু কাপোৰ সমান কৰি তলৰ কাপোৰটুকু নেদেখা কৰি পেলাই ওপৰেদি মই এটা চিলাই আকৌ মাৰি ল'ম। সেই চিলাইটো মাৰিলে সমান হৈ থাকে আৰু তলৰ কাপোৰটুকু তেতিয়া দেখা নাযায়। চাওক, মই এইদৰে চিলাই লৈছোঁ। গোটেই ঘেৰাওটো এনেদৰে চিলাই ল'ব লাগে। চাওক, এয়া সমান হৈ গৈছে, তলৰ কাপোৰটুকু দেখা যোৱা নাই। তাৰ পাছতে মই এতিয়া বাহুকেইটা জইন কৰিম। এনেদৰে তলৰ কাপোৰটো, পিঠিৰ কাপোৰটো উল্টাকৈ ৰাখি ওপৰৰ বুকুৰ কাপোৰকেইটা এনেকৈ ৰাখি দিছোঁ। এনেকৈ ৰাখি পেলাই বাহুকেইটা জইন কৰি দিম। মই সমান কৰি লৈ পেলাই বাহুকেইটা মই জইন কৰিম। ইমানখিনি মানতে মই জইন কৰি দিম। চাওক, এনেকৈ সমানকৈ ল'ব লাগিব। এতিয়া মই ইয়াতে চিলাই কৰি পেলাই এই দুটা জইন কৰি দিম। এতিয়া মই বুকুৰ কাপোৰখিনি লগাই লৈছোঁ। বুকুৰ যোনখিনি বুক লগাবলগীয়া কাপোৰ থাকে সেইখিনি কাপোৰ লগাবলগীয়া হয়। তাৰ পাছত মই এতিয়া ডিঙি আৰু পিঠিৰ ফালৰ কাটাখিনি বিট লগাইছোঁ। এটুকু কোমল কাপোৰ লৈ পেলাই মই তাত বিট লগাই দিছোঁ। এনেদৰে চিলাই কৰি দিব লাগে। মোৰ চিলোৱা প্ৰায় হৈ গৈছে। এতিয়া মই কাপোৰটো চিন দিম। ব্লাউজৰ জোখটোত মই চিন দি পেলাই এইটো আকৌ চিলাই কৰিম। এনেদৰে মোৰ হৈ ওলাইছে। চাওক, গোটেই কাপোৰখিনি জইন দিলোঁ মই। এতিয়া মই এনেকৈ ভাঁজ কৰি ল'ম। দুইটুকু কাপোৰ উল্টা কৰি পেলাই এনেকৈ ভাঁজ কৰি দিয়া হৈছে। চাওক, এতিয়া মই ফিটাৰ সহায়ত জোখ দিম। ব্লাউজটো যিহেতু 36 চাইজৰ হয়, 36 জোখত ফিটাডাল লৈ তাক দুভাগ কৰিব। তাৰপাছত আকৌ তাক 4 ভাগ কৰিব। 4 ভাগ কৰি এতিয়া বুকুৰ ফালৰ পৰা ভিতৰ ফাললৈ আৰু পিঠিৰ ফালৰ পৰা ভিতৰ ফাললৈ আপুনি ফিটাডালৰ মূৰত জোখ দিব লাগিব। মই যেনেদৰে দিছোঁ চাই লওক, এনেদৰে জোখ দিব লাগিব। তাৰ পাছত মই কঁকালৰ জোখ অনুসৰি 33 চাইজত আকৌ তেনেকৈ দুভাগ কৰি তাৰপিছত 4 ভাগ কৰি লৈছোঁ। চাওক, দুভাগ 4 ভাগ হৈছে। তাৰপিছত আকৌ একেটা পদ্ধতিৰে বুকুৰ ফালৰ পৰা ভিতৰ ফাললৈ ফিটাডালৰ মূৰত এটা চিন দি ল'ম। এনেদৰে দুইটা চাইডে চিন দি ল'ম। চাওক, চিন দি লোৱা হৈছে মোৰ। এনেদৰে চিন দি ল'ব লাগিব। তাৰ পাছত চিনকেইটাত জইন কৰি পেলাই সমান কৰি দুইটা চাইডে সমান হোৱাকৈ চিলাই কৰিব লাগিব। তাৰ পাছত মই হাতৰ জোখটো লৈ লৈছোঁ। ফিটাৰ সহায়ত লৈ পেলাই ওপৰৰ চিনটোৰ সৈতে এনেদৰে জইন কৰি দিছোঁ। চিনটো দি এতিয়া চিলাই কৰি দিম। তাৰ পাছত মোৰ এইটো ব্লাউজটো হৈ ওলাইছে। চাওক, ব্লাউজটো কেনেকুৱা লাগিছে জনাব আপোনালোকে। আৰু কিবা সুধিব লগা থাকিলে মোক কমেণ্ট কৰিব। এইদৰে মই এপাহ ফুল লগাই দিলোঁ ওপৰত, আৰু এইটো মোৰ ব্লাউজটো হৈ ওলালে।